হেল্ল' গাইছ, মোৰ দোকানৰ আগত এই ল'ৰা ছোৱালী সবাই খেলি আছে। দেখাই আছো কি খেল খেলি আছে। এই খেলটোৰ নাম কি? নামটো কি? খেলটোৰ নাম কি? ফুটকলি মুটকলি দে। এই হু চা চা টকলা মূৰীয়া এইটো। কোনে দলিয়াব এতিয়া? আমাৰ ইয়াত কিন্তু পোৱালীবিলাকে মাতৃভাষা অলপ অলপ কয়। মাৰ মাৰ এইটো খেল খেলি আছে। ডেঞ্জাৰ খেল খেলি আছে কিন্তু এইটো। উঠিল এইকেইটা হাতত দিব লাগিব ন গুটিটো। কোনে পালে এতিয়া? কোনে পালে গুটিটো? কৃষ্ণই পালি? তই জিকিলি নহলি ন কৃষ্ণা? হা জিকিলি? কল ঠুকি ঠুকি লৈ আহিল য'ত নেকি এটি কল এতিয়া বিক্ৰী কৰিব 600 টকা আনিছে। 30 টকা না 60 টকাত আনিছে, কিন্তু বিক্ৰী কৰিব 600 টকাত। এয়া মানুহ ধনী নহয় কোনে হ'ব? এয়া মানুহ ধনী নহয় কোনে হ'ব? কি ধুনীয়া পকা কল লৈছে। এইটো কিন্তু 700 টকা বিক্ৰী কৰিব চাগে। আনিছে 90 টকাত দি আনিছে। 90 টকা দিম। হোৱাটছআপত দি দিম। আপোনালোকে যদি কল বিক্ৰী কৰিবলগীয়া আছে, কল বিক্ৰী কৰিব, নম্বৰটো লৈ লোৱা। এই ফোন কৰি দিব, তাৰপিছত কল কিনি লৈ গুচি যাব। অ'কে। এই খবা আমাৰ গাঁৱৰ পোৱালি খবা তামান খেলিছে। এইটো কলব, এইটো চা, এইটো এই গাড়ী চলাই আছে। হেৰি নহয় দে আৰু এইটো পেটলা, এইটো কলব, সুনীল, আকৌ মিয়া। এইটো মিয়া নাম বোলে মিয়া। এইটো নাম অভি, ৰূপা, অসীম, বাপু। অনন্ত দা কি খবৰ ক? ভালে আছো। তাৰপিছত মদ পানী খালি নাই আজি? অলপ খালি? ৰাতিপুৱাৰ পৰা কেৱল খালি?
20 টকাহে খাইছে তোৰ দিনটো বেয়া নহ'লি আজি দিনটো ভাল নহয় ন দে ঠিকে আছে দে